বৰ সহজ কথা নহয় যথেষ্ট সাহস দেখাইছা তুমি তোমাক কংগ্ৰেচুলেশ্যন আৰু তোমাৰ দৰে সাহসী ছোৱালী এজনী মোক ভাল নাপাটোৱেই স্বাভাৱিক কাৰো লগতে মোৰ বিয়াও হোৱা নাই আৰে কাৰো লগতে মোৰ ডিভোৰ্চো হোৱা নাই আৰে মাইনাৰ দৰে মৰম লগা ছোৱালী এজনীৰ মাকক মই বিয়া কৰাই মাতৃত্বৰ আসনত বহুৱাম সেয়া মোৰ সমৰ্থ নাই আৰে মই কেৱল তোমাক ভাল পাইছিলোঁ তোমাক লৈ মই বহুত সপোন দেখিছোঁ আৰু তোমাৰ কাৰণে মই সেই বেংগলোৰৰ পৰা আহি গুৱাহাটী পাইছিলোঁ আৰে তেতিয়াই যদি তুমি ক'লাহেঁতেন তুমি প্ৰেয়সী নহয় তুমি কেৱল মাকহে ওলাব লৈছা মই তোমাক চিধাই কষ্ট হয় জানা ৰাগিনী বৰ কষ্ট হয় সপোন তুমি কিয় ভাগিবা তুমি নিজৰ স্বাৰ্থৰ বাবে মোৰ ছোৱালীজনীক সপোন তুমি ভাগিব নোৱাৰা তুমি নিজৰ স্বাৰ্থৰ বাবে ছোৱালীজনীক বলিৰ কথা ক'বা মোৰ ছোৱালীজনীক বলিৰ কথা সজাবা আৰু এই মই বাপেকটো হৈ মনে মনে চাই থাকিম লাষ্ট নাপাওঁ লাষ্ট নাপাওঁ এই জীৱনটো ইমান ডাঙৰ শূন্য আঁকিবলৈ লাষ্ট নাপাওঁ এই জীৱনটো ইমান ডাঙৰ শূন্য আঁকিবলৈ ইমান এটা ডাঙৰ শূন্য আঁকিবলৈ লাষ্ট নাপাওঁ তই মাজনী লাষ্ট নাপাওঁ বঢ়িয়া তহঁতৰ ল'ৰা-ছোৱালী জন্ম হ'ব আৰু তহঁতৰ ল'ৰা-ছোৱালীবোৰ আৰু তহঁতৰ ল'ৰা-ছোৱালী কাপোৰ মোৰ মাইনাই ধুই দিব আৰু এই মোমাইকটো হয় মই কি চাই থাকিম অসম্ভৱ এইবোৰ বেয়া চিন্তা মূৰৰ পৰা উলিয়াই দে নহ'লে কাটি টুকুৰা টুকুৰ কৰি দে নহ'লে কাটি মই পিচ পিচ কৰি দিম মই কি বস্তু তহঁতে চিনি পোৱা নাই ৰাগিনী আৰু আপুনিও হয়তো মোক ভালদৰে চিনি পোৱা নাই সেইকাৰণে ইমানবোৰ কথা কোৱাৰ সুবিধা পাই আৰে তোক চিনি পাবলৈ মোৰ আৰু কিটো বাকী আছে ৰাগিনী বহুত বাকী আছে আপোনাৰ সৰু মগজটো যিমানলৈ ঢুকিব সিমানলৈহে মোক চিনি পাইছে তালৈকে মই উচি নাই যিজনী মাইনাৰ কাৰণে দৰদ দেখুৱাই মাইনাৰ কাৰণে মই কি বাদ দিব লগা আপুনি মই মোৰ দেউতাক বাদ দিছোঁ দেউতাৰ মৰমবোৰক বাদ দিছোঁ মোক পাগলৰ দৰে ভাল পোৱা মানুহটোক বাদ দিছোঁ তেওঁৰ মৰমবোৰক বাদ দিছোঁ ৰভাতলিত কইনা সাজি বহি থকা মোৰ সপোনবোৰক বাদ দিছোঁ মনে বিচৰা জীৱন সংগীৰ লগত নতুন সংসাৰ পাতি গৈ থকা আশাবোৰ বাদ দিছোঁ আহিবলৈ বাদ দিছোঁ আনন্দ কৰিবলৈ বাদ দিছোঁ কেৱল আপোনালোকৰ মাইনাৰ কাৰণে তাইৰ সুখৰ কাৰণে আৰে হিমত আছো যদি এবাৰ মোৰ অন্তৰখন খালি চাওঁ বুজি যাব আৰু সেই ৰাজকুমাৰীজনী অকলশৰীয়া ৰজাই তাইক খুব মৰম কৰিছিল কিন্তু ৰজাই তাইক কোনোদিনে সুধি নাচালে আচলতে তাই কি বিচাৰে তাই সুখৰ কাৰণে ৰজাই সকলোবিলাকেই আহিছিল আৰু সেই তাই সুখৰ কাৰণে এজনী সেই আপোনাৰ ছোৱালী পলাই আহি এই ৰাগিনীৰ ওচৰ পাইছে আৰু ৰাগিনীক তাই হাতযোৰ কৰি কৈছে তাই দেউতাকক যাতে গোটাই দিয়ে দেউতাক কেৱল তাইৰে আৰে
তাই দেউতাকক ইমান মৰম কৰে যে সেই মৰমবিলাক তাই কাৰো লগত শ্বেয়াৰ কৰিব নিবিচাৰে। এটা শেষ নেকি? আৰে তাইৰ কাৰণে এজনী নতুন মাক আনিব, তাই এই কোমল অন্তৰখনে সেয়া সহ্য কৰিব পৰা নাই। তাই সুখৰ কাৰণে আপোনালোকে যিবিলাক কৰিব বিচাৰিছে সেইবোৰ কামে তাইক আৰে মনত কিমান আঘাত দিছে তাই এই মুখখনলৈ চালেই গম পোৱা যায়। মাইনাও মই যে টিফিন বনাব নাজানো, মই যে ভাতো ৰান্ধিব নাজানো ৰে, মই গান গাব নাজানো, খেলাৰোতো সময় নাই মোৰ, আৰু মোৰ বেমাৰ হ'লে চালাকি কৰিলি, তই চালাকি কৰিলি ন দেউতাৰ লগত, পলিটিক্স কৰিলি ন। আৰে এইবোৰ কথা তই আগতে কেলে ক'ব পৰা নাছিলি অ' ছোৱালী? বেয়া পাম, মই তোক বেয়া পাম। এইখন তই খালি চা নাই এবাৰ, তোলে থকা মৰম মোৰ ক'ত আছে এবাৰ চা, তই ফালি চা। এই তই কিয় মোৰ দুচকুলে চাই পেলাই দুহাতত ধৰি পেলাই তই কেলে ক'ব নোৱাৰিল ছোৱালী? ঐ দেউতা, মোক মা নালাগে, তুমি থাকিলেই হ'ল। তই কেলে নকলি অ'? মইনা ঠিকেই কৈছিলো মই। তহঁতৰ বাপেক জীয়েকৰ বৰ মৰম ন, মইহে চালা পাগল আছিলো। আৰু তহঁতৰ নিজৰ মানুহবোৰৰ আমি বাহিৰৰ মানুহবিলাকে ক'ত পাত্তা পাম? মাইনা মোক তই বেয়া নাপাবি দেই, তই ভালদৰে পঢ়া শুনা কৰিবি, মোৰ কাৰণে তই বেছি টেনশ্যন নলবি। সেইটো আছে নহয়, বাছ বিন্দাছ চলি যাম আৰু।